এয়া ছাত্ৰ ছাত্ৰীসকলে এটা ধুনীয়াকৈ গান গাই এনজয় কৰিছে আৰু ধুনীয়াকৈ নাচি আছে। আৰু এইফালে পাহাৰ ওপৰলৈ যদি আমি চাওঁ একে সম্পূৰ্ণ পাহাৰ আছে, চাৰিওফালে পাহাৰ আছে। আপোনালোক ইয়ালৈ আহিব পাৰে, ধুনীয়া পৰিৱেশ আৰু বহুত পাৰ্টি আছে মই দেখাইছোঁ। এইফালে অৰুণাচল আছে, এই চাইডে অৰুণাচল আছে আৰু আমাৰ ইয়াৰ আছাম, এইটো আছামৰ ছাইড। গতিকে আপোনালোক আহিব পাৰে, ইয়াৰ সুন্দৰ পৰিৱেশ। নমস্কাৰ, আজি ইয়াৰ পৰাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নিশ্চয় আপোনালোকে বেনাৰখন দেখি বুজি পাইছে। অসমীয়াগিৰি কৰ্মৰাগ জাগৰণ, চামগুৰি গোসাইবাৰী অঞ্চলৰ বৰপথাৰ জিলাৰ লখিমপুৰ, পিন 787033। ফোন নম্বৰটো দিয়া আছে দেখিছে। এয়া আমাৰ অসমীয়াগিৰি এক জাগৰণ, য'ত আমাৰ অসমীয়া ল'ৰাই ইয়াত এইখন দেখিছে আমাৰ ডিপুৰা অসমীয়াগিৰি কৰ্মৰাগ জাগৰণ বুলি কওঁতে এই অঞ্চল সকলোৱে চিনি পায়। ডিপুৰা দোকান ইয়াত সুলভ মূল্যত, বহুত কম সুলভ মূল্যত মাছ, মাংস, কয়লা, ব্ৰইলাৰ দি থকা হয়। ডিপুৰা দোকানখন কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, আপোনালোকে দেখিছে। এয়া চৰাই বাঁহ লগাইছে, ইয়াত চাফ চিকুণকৈ কি সুন্দৰভাৱে ৰাখিছে। আৰু ইয়াত এই মণিবোৰ অঙঠা আচাৰ পাই আপোনালোকে দেখিছে। এয়া মণিবোৰ ইয়াত অঙঠা আচাৰ পায়, মণিবোৰ যি সম্পূৰ্ণ ঘৰুৱাভাৱে পদ্ধতি কৰা আচাৰ। ডিপুদাই সম্পূৰ্ণভাৱে যি এই পদক্ষেপ লৈছে, ডিপুদাৰ পদক্ষেপ হাতত মনত ৰাখিবলগীয়া, শলাগ ল'বলগীয়া। দোকানখনৰ এইফালে যদি চাওঁ, আমি লেফ্ট ছাইডে চাওঁ, দেখিব আপোনালোকক মই জুম কৰি দেখুৱাইছোঁ। তেওঁ যিখন পুথিভঁৰাল, তেওঁ গাঁৱৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে যিখন পুথিভঁৰাল নিৰ্মাণ কৰিছে, সমান্তৰালকৈ তেওঁ দোকানৰ ফ্ৰণ্টতে ৰাখিছে। এইখন দোকান দেখিছে আপোনালোকে। আৰু এইটো ছাইডে চালে আমি এয়া তেওঁ পুথিভঁৰালখন, আৰু এয়া তেওঁৰ ঘৰ। ডিপুৰা বৰ্তমান দোকানত নাইকিয়া, সেইকাৰণে মই তেওঁৰ এষাৰ মন্তব্য ল'বলৈ থাকি গ'ল। মনটো দুখ লাগি আছে, তেওঁ বিশেষ কামত ওলাই যাবলগীয়া হ'ল। তেওঁ আপোনালোক বৰপথাৰ গোসাইবাৰীলৈ আহিব আৰু তেওঁৰ দোকানত মাংস 24 ঘণ্টাই পায়। যেতিয়াই তেওঁক ফোন কৰে, ফোন নম্বৰটো দিয়া আছে, তেতিয়াই তেওঁ মাংস আপোনালোকে ল'ব পাৰিব। বহুত কম মূল্যত তেওঁ এতিয়া মাংস দি আছে। এয়া আমি আজি মাংস ল'লোঁ, কি কাৰণে ল'ম সকলোখিনি আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টি। আৰু সকলো ৰাইজক অনুৰোধ কৰিম, যেনেকৈ অসমীয়াগিৰি কৰ্মৰাগ জাগৰণ সকলো অসমীয়া ওলাই আহক আৰু কোনো কামত লাজ নকৰি কামত লাগি যাওক। বিশেষকৈ আজি আমি দুপাং নদীত পিকনিক খাবলৈ আহি আছোঁ আৰু এয়া ক্লাছ 5ৰ ষ্টুডেণ্টসকল আহিছে।
দেখিছে কি সুন্দৰ পৰিৱেশ। গতিকে দুপাং নদীখনত কেনেকুৱা পৰিৱেশ আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া দেখিছে চাহ বাগান, এয়া চাহ বাগানৰ মাজে মাজে আমি আহি আছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। ফাইনেলি আমি এয়া দুপাং নদী পাই গ'লোহি। কি সুন্দৰ পৰিৱেশ দেখিছে আপোনালোকে। এয়া দুপাং নদীত আমি এতিয়া বৰ্তমান নামিছোঁ আৰু বহুত ধুনীয়া ধুনীয়া প্লেচ আছে আপোনালোকক দেখাম। দেখিছে এয়া অৰুণাচললৈ যোৱা যিখন দলং দেখিছে, দলংখনে আকৌ অৰুণাচললৈ যাব পাৰিব। এয়া চাওক দুপাং নদী কি সুন্দৰ পৰিৱেশ। এয়া দুপাং নদীৰ যি সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে। আমি আৰু বহুত অলপ আগলৈ যাম। এই আগত কেনেকুৱা পৰিৱেশ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। এয়া দেখিছে কি সুন্দৰ পৰিৱেশ। এয়া দেখিছে আপোনালোকে অৰুণাচল আৰু আছাম বৰ্ডাৰ। এয়া দেখিছে অৰুণাচলৰ লোকে ইয়াত ধুনীয়াকৈ পকা খুঁটা লগাই দি এই জেগাখন তেওঁলোকৰ দখলত ৰাখিছে। গতিকে আপোনালোক দেখাইছোঁ দেখিছে। এয়া আমি দুপাং নদী পাই গ'লোহি আৰু দুপাং নদীৰ এয়া পৰিৱেশটো আপোনালোকক দেখাইছোঁ। কি সুন্দৰ পৰিৱেশ। এয়া অৰুণাচলীৰ লোকে এয়া দখল কৰি ৰাখিছে আৰু এইফালে দেখিছে আপোনালোকে, এইফালে আছাম আৰু এইফালে অৰুণাচল। এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল আগত গৈ আছে। গতিকে শেষলৈকে ভিডিঅ'টো চাব। ইয়াৰ পৰিৱেশ কেনেকুৱা হ'ল আৰু পিকনিকত কেনেকুৱা হ'ব আজি, ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। এয়া চাওক কি সুন্দৰকৈ ইয়াত পৰিৱেশটো আৰু ইয়াত সুন্দৰকৈ চাফ চিকুণকৈ ৰখোৱা হৈছে। গতিকে মই আপোনালোকক সম্পূৰ্ণ ভিউটো দেখাইছোঁ। অসমতো এনেকুৱা সুন্দৰ ঠাই আছে দেখিছে আপোনালোকে। আমাৰ ইয়াৰ বেড দি আমাৰ পিকনিক আৰম্ভ হৈছে। ৰশ্মি নামে বেড জাম লগাইছে বেডত আৰু এয়া ইহঁতে খাই আছে আৰু এয়া বেড খাই আছে সকলোৱে।
আৰু এয়া ডিম এতিয়া ছাত্ৰ ছাত্ৰীসকলে ডিম খাব এয়া ছাত্ৰ ছাত্ৰীসকলে এতিয়া ভোজন মন্ত্ৰ জ্বলাই দিয়ক খোৱা সকলে আৰু এয়া ল'ৰাবিলাকে খাই বৈ জেগাবিলাক ধুনীয়াকৈ চফা কৰিছে এয়া তেওঁলোকে চফা কৰি থৈ গৈছে ইয়াত জ্বলাই দিছে বিশেষকৈ আমি খানা খাবলৈ আহিলে বা হেৰি কৰিলে এনেকৈ পৰিৱেশটো এতিয়াৰ পৰা যে আমি চফা কৰিবলৈ নিশিকাওঁ ভৱিষ্যতে লেতেৰা হৈ যাব গতিকে ইহঁতক আমি ভালকৈ চফা কৰি দিছোঁ যে ভৱিষ্যতলৈ আমাৰ জেগাখিনি আকৌ বেলেগে আহি খাব পাৰিব সেইকাৰণে চাফ চিকুণকৈ আমি জ্বলাবলৈ দিছোঁ আৰু লগতে ময়ো লাগি আছোঁ এয়া দেখিছে পৰিৱেশটো সুন্দৰ কৰি চাফ চিকুণ কৰি থৈ যোৱা হৈছে